Hello viewers, welcome to my channel Laxmi and all. আজি গুজৰাটৰ শেষৰটো দিন সন্ধিয়ালৈ আহমেদাবাদ ষ্টেচনৰ পৰা দিল্লীলৈ বুলি আমাৰ আকৌ এক নতুন যাত্ৰা হ'ব। সেয়েহে আগবেলাটো এনেই থকাতকৈ আহমেদাবাদৰ এটা পেলেচ অৰ্থাৎ ৰাজপ্ৰসাদ চাবলৈ ওলালোঁ। ৰাতিপুৱা অলপ বৰষুণ দিছিল যদিও পিছলৈ বৰষুণ এৰি ৰ'দ দিবলৈ ল'লে। আমি আজি আহিছোঁ লক্ষ্মী ভিলাছ পেলেচলৈ। এই ৰাজপ্ৰসাদত এতিয়াও বৰোদাৰাৰ ৰজাঘৰীয়া বংশধৰ বাস কৰে। এই ৰাজপ্ৰসাদৰ ওপৰৰ ভাগত তেওঁলোক থাকে বাবে সাধাৰণ জনতাক ওপৰলৈ যোৱাত নিষেধ। এই পেলেচটো মহাৰাজা ছায়াজীৰাও গায়কৱাড তৃতীয়ই 1890 চনতে স্থাপন কৰিছিল। তেখেতে সেই সময়ত বৰোদা ৰাজ্যৰ শাসনভাৰ লৈ আছিল। এই লক্ষ্মী ভিলাছ পেলেচটো আকাৰ বাকিংহাম পেলেচতকৈ 4 গুণে ডাঙৰ। এই ৰাজপ্ৰসাদটো প্ৰায় 500 একৰ ভূমি বিয়পি আছে। ভিতৰলৈ কেমেৰা নিয়াত মানা আছিল বাবে আমি ভিতৰৰ অংশ দেখাব নোৱাৰিলোঁ। কিছু সময় তাত অতিবাহিত কৰি আমি পুনৰ ৰুমলৈ বুলি ঘূৰি আহিলোঁ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।